হে দোস্ত যাই আছো আনন্দ মেলা চাবলৈ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাব দেই এতিয়া ৰাতি 10টা বাজিছে ৰাতি যাই আছো ৰাতিত বহুত মজা হ'ব দেই হে দোস্ত পাই গৈছে আৰু সন্মুখত লাইটৰ পোহৰ দেখা পোৱা গৈছে যাই আছো আৰু অলপমান সময় লাগিব হে দোস্ত আহি পালো আনন্দ মেলা আৰু এইটোই হ'ল আনন্দ মেলা ইয়াত হ'ব সাৰ্কেছ আৰু এইটো হ'ল হোটেল ইয়াত কিবা এটা খাই লওঁ দেই বহুত কিছু আছে ইয়াত খোৱাৰ পিছত যাম ডেন্স চাবলৈ ডেন্স ষ্টুডিঅ'ত আহি পালো তেনেহ'লে এতিয়া ডেন্স চাবলৈ যাওঁ আৰু দেখাই দিছোঁ ডেন্স ষ্টুডিঅ' কোনটো এইটো হ'ল ডেন্স ষ্টুডিঅ' এইটো হ'ল দোকান আৰু এইটো হ'ল ডেন্স ষ্টুডিঅ' তাত যাই ডেন্স চাম চাওক কেনেকুৱা ডেন্স ভালকৈ চাব দেই মই এই যিটো গানৰ ডেন্স কৰি আছে সেই গানটো নলগাম কাৰণ কপিৰাইট আহিব সেয়েহে মই গানটো নলগাম ইয়াৰ পিছত আপোনালোকক ছোৱালীৰ ডেন্স দেখুৱাম চাওক সৰু ছোৱালীয়ে ডেন্স কৰি আছে চাওক ইমান মানুহ আহি পৰিছে পুৰা ভিৰ লাগি গৈছে এতিয়া আৰম্ভ কৰিলে ডাঙৰ ছোৱালীৰ ডেন্স কেনেকুৱা চাওক মজাটোই বেলেগ ডাঙৰ ছোৱালীৰ চাওক দেই ভালকৈ চাব একেবাৰে ফুল কাভাৰ কৰিব নোৱাৰিছোঁ বহুত মানুহ আহি পৰিছে ডেন্স চাবলৈ এইটোৱে আছিল নতুন বছৰৰ প্ৰথম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক